ধৰক খালী খেতিৰ সময় এই দুবাৰমান হাল মাৰিলোঁ পথাৰত, ধৰক কঠিয়াও পৰা হ'ল আৰু লগতে মোৰ শাক পাচলিৰ খেতিও যথেষ্টখিনি আগবাঢ়িছে, এতিয়া ফল দিব ধৰিছে। তো কিছু পৰিমাণে মই বিক্ৰী কৰিব সক্ষম হৈছোঁ। আৰু এতিয়া এই আপোনালোকে দেখিছে যে পথাৰত এই 3 নম্বৰ চাষ মাৰিবৰ কাৰণে মই নিজে পাৱাৰ টিলাৰ লৈ পথাৰত নামিছোঁ। নাই তেনেকুৱা মেজৰটো অসুবিধা তেনেকুৱা পোৱা নাই। সৰু সুৰা যদি কেতিয়াবা থাকে, ধৰক কেতিয়াবা গা বেয়া হ'ল, ধৰক জ্বৰ কাহ এইকেইটা ধৰক থাকে। আৰু মই 2014 চনত এজন লগৰীয়াক লগ কৰিবলৈ যোৰাবাটত গৈছিলোঁ। সেই সময়ত তেওঁক লগ কৰি পেলাই যেতিয়া বাছ ষ্টেণ্ড ফালে যাওঁতে এখন বাহনে পিছফালেদি খুন্দিয়াৰ ফলত এই দুৰ্ঘটনা ঘটে।